স্বাগতম জনাইছো ভয়েস অফ ডেমক্ৰেসিলৈ। ৰাজ্যত নতুন এছঅপি জাৰি হ'ল। 16 আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। গোলাঘাট আৰু লখিমপুৰৰ বাহিৰে সকলোতে শিথিল নিয়ম। ক্ৰমান্বিত হোৱাৰ বাবে কৰোনা পৰিস্থিতি 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত মুকলি কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে কৰোনা জটিল পৰিস্থিতিৰ বাবে আজি প্ৰায় 3 মাহ ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত। গোলাঘাট লখিমপুৰৰ বাহিৰে সকলোতে শিথিল কৰা হ'ব সান্ধ্য আইন। 1 বজালৈ খোলা থাকিব দোকান পোহাৰ। গোলাঘাট আৰু লখিমপুৰ জিলাত আন সকলো জিলাত বিয়লি 4 বজালৈ খোলা থাকিব দোকান আৰু 5 বজালৈ হ'ব সান্ধ্য আইন। ৰাইজৰ সাৱধানতাৰ বাবে লগতে ভেকচিনেশ্যনৰ বাবে কিছু ক্ৰমাৎ যেন কৰোনা পৰিস্থিতি উন্নত হ'ব ধৰিছে। পৰিস্থিতি একেদৰে থাকিলে 7 আগষ্টৰ পৰা সন্ধিয়া 6 বজালৈ শিথিল কৰা হ'ব কাৰফিউ। এই পৰিস্থিতি অব্যাহত থাকক, লাহে লাহে ভাল হওক সকলোৰে এই কামনা। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবে বহু ক্ষেত্ৰত বহু বাধাৰ সৃষ্টি হৈছে। যিসকল লোকে নিজৰ ঘৰলৈ যাবলৈ বাট চাই আছে তেওঁলোকৰ বাবে আশাৰ খবৰ। আন্তঃজিলা যাতায়াত খোলা হ'ব, তেওঁলোকৰ নিজৰ ঘৰত যাব পাৰিব। এই সকলো ব্যৱস্থা সুচাৰুৰূপে চলাটো আশা কৰিছে। গতিকে এয়াই আছিল আমাৰ 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ সম্বন্ধে প্ৰতিবেদন। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেসি। ধন্যবাদ।